নমস্কাৰ আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকৰ ঘৰত এনেকুৱা 5টা বস্তু আছে যি 5টা বস্তুৱে আপোনাক দুখীয়া কৰি তুলিব পাৰে। গতিকে আপুনি অতি শীঘ্ৰেই এতিয়াই সেই 5টা বস্তু ঘৰৰ পৰা উলিয়াই দিয়ক আৰু আমাৰ ভিডিঅ'টো চাওক সেই 5টা বস্তু কি জানিবলৈ। এনে বহুতো অশান্ত মানুহ আপুনি নিশ্চয় দেখিছে যাৰ দুখ কষ্ট কেতিয়াও তেওঁ লগ নেৰে। লাখ লাখ প্ৰচেষ্টাৰ পিছতো তেওঁলোকক দৰিদ্ৰতাই আগুৰি আছে। ভাল উপাৰ্জন হ'লেও হাতত টকা স্থায়ী নহয়। ঘৰখনত সদায় এক উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি হয়। এই সকলোবোৰৰ কাৰণ কি? জ্যোতিষী সুনীতি মহৰা নাৰঙে মানুহৰ এই দুৰ্ভাগ্যক তেওঁৰ কিছুমান ভুলৰ সৈতে জড়িত কৰিছে। ঘৰত ৰখা কিছুমান বস্তুৱে মানুহৰ দুৰ্ভাগ্যৰ সৃষ্টি কৰে বুলি কয়। গতিকে সেই বস্তুবোৰ আপুনি এই ভিডিঅ'টো চাই অতি শীঘ্ৰে ঘৰৰ পৰা বাহিৰ কৰি দিয়ক। আমাৰ ঘৰৰ ক'তো মহাভাৰতৰ ছবি থাকিব নালাগে। ঘৰত তেওঁলোকৰ উপস্থিতিৰ বাবেই কাজিয়া বিতৰ্ক আৰু উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি হয়। এনে ছবি কেতিয়াও আপোনাৰ শোৱা কোঠা বা ড্ৰয়িং ৰুমত থাকিব নালাগে। তাজমহলৰ ছবিখন কেতিয়াও ঘৰত ৰাখিব নালাগে। তাজমহল হৈছে বেগম মমতাজৰ সমাধি। ঘৰৰ এটা সমাধিৰ ছবি বা পেইণ্টিং ৰাখিলে নেতিবাচক শক্তিৰ প্ৰভাৱ বৃদ্ধি পায়। ঘৰত কেতিয়াও তাৰ পেচ লগাই ৰাখিব নালাগে। লেপটপ বা স্মাৰ্টফোনৰ চাৰ্জাৰ তাঁৰবোৰো এনেদৰে আবদ্ধ হৈ পৰিব নালাগে। এনে হ'লে ঘৰৰ ধনাত্মক শক্তিও আবদ্ধ হৈ পৰে। ঘৰত কেতিয়াও মৰা ফুল থাকিব নালাগে। আপোনাৰ শোৱা কোঠা বা ড্ৰয়িং ৰুমত ৰখা গছ-গছনিবোৰৰ ভালদৰে যত্ন লওক। মনত ৰাখিব যে সেইবোৰত থকা ফুলবোৰ কেতিয়াও শুকাই যাব নালাগে। ঘৰত মৰা ফুলবোৰে অশুভতাৰ প্ৰতীক। টেপৰ পৰা ওলোৱা টোপাল টোপাল পানী। ঘৰৰ টেপৰ পৰা টোপাল টোপাল পানী হ'ব পাৰে মানুহৰ ধ্বংসৰ লক্ষণ। যদি আপোনাৰ পাকঘৰ বা বাথৰুমত এটা নল স্বয়ংক্ৰিয়ভাৱে লিক হৈ যায়, তেন্তে সেয়া এক অশুভ চিন। এনেবোৰ বস্তু যিমান পাৰি সোনকালে মেৰামতি কৰাওক। স্থবিৰ পানী। যদি আপোনাৰ ঘৰ বা ঘৰৰ চাৰিওফালে এনে কোনো ঠাই আছে য'ত পানী সদায় স্থবিৰ হৈ থাকে, তেন্তে তৎক্ষণাত এনে ঠাই ঠিক কৰি লওক। ঘৰৰ পাকঘৰ, বাথৰুম বা চোতালত পানী স্থবিৰ হৈ থকাটো অতি অশুভ। ঘৰৰ আৰ্থিক সমৃদ্ধি ব্যাহত হোৱাৰ চিন।